Hello everyone and welcome back to my YouTube channel আৰু আজি বহুত দিনৰ মূৰত এটা vlog আপোনালোকৰ মাজলৈ মই লৈ আহিছো আজি এটা বিশেষ কামত মই যাবলৈ ওলাইছো লখিমপুৰ টাউন যেহেতু মই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলো যেটো আমাক স্কুটি প্ৰদান কৰা হয় হায়াৰ সেকেন্ডাৰীত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ছাত্ৰ সকলকে দিয়ে 75% যারা আপ আছে আৰু মই ডিলাৰ আহি পাই গলো তাতে ডকুমেন্ট সাবমিট কৰিলো তাৰ পাছত গলো অলপ বজাৰ কৰিবলৈ দেউতাৰ লগত গৈছিলো এয়া মোৰ পছন্দ নহয় তাৰ পাছত গলো বিশাল তাতে অলপ বজাৰ কৰিলো Hello everyone, আপোনালোকক বহুত টাইম আমাৰ লগ পাইছো কাৰণ আহি প্লানি মই সিধা শুই গলো আৰু ভাগৰ লাগিলে কুলি চৰাই কেনেকৈ মাতে তাৰ পাছত মেউটা কেনেকৈ মাতে তাৰ পাছত সন্ধিয়া সময়ত মই বনালো মেগী আৰু মেগীত মই ব্যৱহাৰ কৰিছো পালেং শাক আপোনালোকেও দি খাই চাব পাৰে মই কিন্তু পালেং শাক দিলে বৰ ভাল পাওঁ মোৰ মেগী ৰেডি আজি হৈছে নেক্সট ডে আৰু আজি মই গৈ আছো স্কুটি আনিবৰ কাৰণে সো বলক মোৰ লগত গৈ থাকো আৰু স্কুটি লৈ আনো আৰু ফাইনেলি বহু অপেক্ষাৰ অন্তত মই মোৰ স্কুটিখন পাই গলো আৰু ইয়া ঘৰ আহিলো ঘৰ আহি মায়ে প্ৰথমে ইয়া গামোচা দিছে তাৰ পিছত ইয়া আৰু ধূপ ধূনা জ্বলাইছে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো আকৌ এটি অন্য নতুন ভিডিওত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই আৰু থ্যাঙ্কস ফৰ ওয়াচিং